हेलो बंधुगण चागे आपनालोके एतिया बारिषा बतर हेकाने एतिया शाक सब्जिर कारणे विभिन्न समस्यात भुगि आछे किन्तु शाक सब्जिर कारणे इमान चिंता करिबोलै नाइ इमान माथा मारिबोलै नाइ आपनार घৰৰ ওচৰতে आपनार बारिते प्रयोजन सापेक्षे आपनार शाक सब्जी आछे किन्तु आपुनि ताक इउज करिबोलै भय करि आछे बा आपुनि ताक बनाबोलै एलाह करि आछे किया होक সাধারণ সৰু এটা কিটিপেৰে আমি সেই মানুহক জলাক খলাক খুৱা সেই সমস্যাক প্ৰতিহত কৰোঁ। আহক এটো কি বস্তু আপোনালোকে দেখি পাইছেনে? বাঁহগাজ নহয়নে? মানুহে ইয়াক প্ৰায় কাটি আনি খৰিচা বনাই লয়হে তাৰ পাছত খায়, কিন্তু আমি কেনেকৈ খাওঁ? আমি ইয়াক লগে লগে কাটি আনি এনেকৈ ধুনীয়াকৈ কাটি লৈ মাছৰ লগত আঞ্জা বনাই আমি খাওঁ। আৰু কেনেকৈ বনাই হেকলৈকে চাই থাকক আৰু ইয়াক বনাই খাই ইমান মজা লাগে তাক খোৱাজনেহে গম পায়। চাই থাকক। আচলতে মানুহে ভাবে ইয়াক কেতিয়া বনাম কেতিয়া খাম, খৰিচা বনাই ল'ব লাগিব তাৰ পাছতহে খাব পাৰি, কিন্তু তেনেকুৱা নহয়। আমি সৰুৰে পৰা খাই আহিছোঁ, ইয়াক খায়ে ডাঙৰ দীঘল হৈছোঁ, গতিকে জানো ইয়াক লগে লগে কাটি পেলাই এনেকৈ মাছৰ লগত আঞ্জা বনাই আমি ধুনীয়াকৈ খাব পাৰোঁ। গতিকে মই কাটি লওঁ ধুনীয়াকৈ। চব মানুহে ইয়াক খোৱা নিয়মবোৰ নাজানে কাৰণে কিছুমান মানুহে এনেই পৰামৰ্শ দি থাকে আমুক তেনেকৈ খাব লাগে এনেকৈ খাব লাগে, কিন্তু এইপিনে এটুকুৰা থাকিল দেই, ইমানখিনি নালাগে, আধামানতে যথেষ্ট হয় দুই এজন মানুহৰ কাৰণে। এখন কেৰাহী আলুকদাক কৰিলে। আজিৰ এই বেম্বু কাৰী ৰেচিপিটো মই ভাজি বনোৱা নাই, সিজাই বনাইছোঁ। গতিকে যাৰ যি ইচ্ছা তেনেকৈ খাব পাৰে, কিন্তু আজি মই বইল কৰি বনাম, ভাজি নবনাম মাছেৰে। এফালে অকণমান মাছ বেছি নহয় আৰু বনাবলৈ আছে আৰু দিব লাগিব। এইটো বাছি থোৱা অকণমান মাছ আৰু আনি পেলাই আৰু দিব লাগিব ইয়াত। এফালে গেছ জ্বলি আছে, ময়ো লগাই যাওঁ যিমান পাৰোঁ। এটা বামি মাছ দিলোঁ, এইটো ৰঙা শিঙৰা নিজে পতা লাঙিত লগা মাছ, বেছি ভাল লাগে, কিনা মাছ নহয়, লোকেল মাছ। এয়া চাওক, এয়া ৰাইচ, বাঁহগাজৰ আঞ্জা। এয়া মাছ আৰু হেৰিৰ মাজত, বাঁহগাজৰ মাজত যুদ্ধ চলিলেই মনকামঞ্জু তাক কৰি আছে। এইটো চাওক, এজনে আনজনক কিমান বেগাই খেদিছে, উৎসাহ কৰিছে। এইটো চাই থাকিব শেষলৈ। ধুনীয়াকৈ বনাই আছোঁ আৰু ইয়াক খোৱাৰ উপযোগী হোৱাকৈ আমি বনাই আছোঁ। আৰু তাকে তালাব, অৰ্থাৎ এই আদা নহৰুৱে যথেষ্ট আমাৰ কাৰণে। লগতে এয়া কি হালধিটো লগত লাগিবই, কাৰণ হালধিটো স্বাস্থ্যৰ কাৰণে ভাল বস্তু আৰু যিকোনো বস্তুকে পেটত হজম হ'ব পৰাকৈ, হজম কৰিব পৰা শক্তিটো দিয়ে হালধিয়ে। আমি হালধিটো অকণমান দিবই লাগিব। এয়া হালধি লগালোঁ। মানকা আমচুদাক কৰা মাছবিলাকেও এতিয়া ৰঙা ৰঙাকৈ মানকা আমচুদাক কৰিব। আৰু এয়া নিজে কৰা খেতিৰ ফল, নিজে ৰোৱা জলকীয়া আৰু আছে, কিন্তু বাটিত যিমান আছে এইটোকে দেখুৱালোঁ। ধুনীয়া হৈছে হয়নে? আজি চব অৰ্গেনিক হ'ব। আৰু দিছ ইজ
এ পিঞ্চ অফ সল্ট চি লগালে নহ'ব, কয়াক দাগ হৈ যাব, তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল নহয়। এইয়া আমাৰ মৰমৰ মছলা ৰেডি, এতিয়া লগাবহে লাগে আৰু এইটোৱে আমাৰ কাৰণে যথেষ্ট। আদা নহৰু, নহ'লে বাহিৰা মানুহে পূৰা মছলা চছলা দি পেলাই জ্বালা কালা কৰাই থৈ দিয়ে। আৰু বেচেৰা কেমেৰামেনজন লেফ্ট হেণ্ড, ৰাইটে অকলে কামবিলাক কৰি আছে আৰু উপায় নাই, এনেকুৱা টানি টানি কৰি থাকিব লাগে। সিজিলেনে এতিয়া? হেৰা wow. And finally, this recipe is ready. Have this please.